গাইজ তো আজি প্ৰথম কথা আজি অঞ্চুমান নাই অঞ্চুমান টিউত গৈছে কিবা এটা আমাৰ তাক ভিডিঅ' শেষত দেখাই আছোঁ যেতিয়া মানে এটা খানাও হ'ব কিন্তু আজি প্ৰথম এখন ল'ব আহিছোঁ গাড়ী মানে ইয়াৰ ফাদাৰে মানে অঞ্চলৰ মামাৰ ল'ৰা এখন গাড়ী ল'ব আহিছে ন ফাদাৰ নাম কি বিকাশ শৰ্মা বিকাশ দা এখন মানে গাড়ী ল'ব পিছত গাড়ীখন কি দেখাই আছোঁ অলপ পিছত গাড়ীখনত কি আছে দেখাইছোঁ গাড়ীখনত উঠিম পাৰ্টি হ'ব ৰাতি আৰু চাই থাকোঁ ভিডিঅ'টো অঞ্চুমানক ভিডিঅ' শেষত দেখাই আছোঁ মেইনলি মানে বুবুদাৰ এখন মানে হেৰি দোকান আছে বুলি আপোনাৰ য'ত ৰড ইটা চিমেণ্ট এইবোৰ পোৱা যায় তাৰে কাৰণে এখন গাড়ী লাগেতো মালটা না আগৰ এখনো আছিল এখন বেয়া হৈছে এইবাৰ নতুনকৈ এখন লৈছে এখন দেখাই আছে ৰ'ব গাড়ীখন কি গাড়ী হ'ল সেইখন গাড়ী ছোটা হাতী দাদাই গাড়ীখন ধুই দি আছে অলপ পিছত চলাই দেখাম বাৰু কথা নাই আৰু বুবুদাই মানে যোনখন গাড়ী ল'ব সেই গাড়ীখনৰ যোনটো ডিটেইলছ সেই ডিটেইলছটো আপোনাৰ অলপ পিছত দাদা এজনে ভালকৈ ক'ব কি কি ফিচাৰ্ছ আছে চব কৈ আছে অলপ পিছত দাদাজনে আপোনাৰ টাটাৰ গাড়ী ইণ্ডিয়াৰে ব্ৰেণ্ড হয় হৈছে সেইবাবে আকৌ টেনশ্যন ল'ব নালাগে একদম ধুনীয়া গাড়ী একদম মানে তাগৰা গাড়ী একদম মজা গাড়ী একবাৰ উঠি চাম আৰু বিকাশ দাকো সুধিম অলপ পিছত কেনেকুৱা পালে চলাই মানে বিকাশ দা কেইদিন হ'ল কৰিব বুক মই কৰিছিলোঁ 31 তাৰিখে 31 মাৰ্চ কৰিছিলোঁ আৰু মানে প্ৰাইচটো কিমান মানত আহি গৈছে প্ৰাইচ আপোনাৰ সেই গৈছে 4,50,000 পৰিছে অন প্ৰাইচ ফাইনেন্সত লৈছে ৰাতি পাৰ্টি হ'ব নিশ্চয় পাৰ্টি খানা এটা হ'ব খানাটো লগ পাম ঠিক আছে ইফালে সুমন দা আছে নিশ্চয় খানাত লগ পাম আৰু নিশ্চয় চাবি কিনা দিব চাবি দিলে সেই কৰিব চাবি দিলে ফটো উঠি দিম অ'কে দেখা আছে তেতিয়া এইটো আপোনাৰ এছগোল্ড পেট্ৰল CX মডেল হয় মানে ইণ্ডিয়াৰ হায়েষ্ট চেলিং আপোনাৰ ইয়াতে 25,000ৰ ওপৰত এতিয়ালৈকে চেলিং হৈ গৈছে এইটো গাড়ী এইটো BS6 মডেল এছগোল্ড CX এইটো আপোনাৰ মই দেখাই দিছোঁ আল্টিমেট BS6 চব ইকো ভাৰ্জন গোটেই গাড়ীটোত আপুনি কমফৰ্টেবলি ইয়াতে কম্বাইন হৈ আছে আপোনাৰ এক্সিলেটাৰ ধুনীয়া কমফৰ্টেবল মাইলেজ আপুনি এপ্ৰক্স 15 to 19 15 পৰা 19 মাইলেজ পেট্ৰল ভাৰ্জনৰ গাড়ী হয় মই দেখা দি আছোঁ গাড়ী এনি কষ্ট এনি প্ৰব্লেম আপুনি গাড়ীখনত যদি কিবা বিজুতি ঘটিল তেনেহ'লে আপুনি সম্পূৰ্ণ সহজ ব্যৱস্থা ইয়াতে আপোনাৰ লাগি আছে লেপটপ পিন ইয়াৰ জৰিয়তে আপুনি গাড়ীখনৰ ভিতৰত য'ত যেনেকুৱা যি অসুবিধা হৈ আছে গোটেইখিনি আপুনি আপডেট পাই যাব ইয়াৰ জৰিয়তে গোটেইখিনি পাব লেপটপৰ দ্বাৰা পাই যাব লেপটপৰ দ্বাৰা আপুনি গোটেইখিনি পাব 12 নম্বৰ চকা চাইজ হায়েষ্ট পেলোড 7.2 7 ফুট 2 ইঞ্চি আপোনাৰ পেলোড বডি 4.9 ব্ৰেড সেন্সৰ লাগি আছে বেক সেন্সৰ লাগি আছে আপোনাৰ ডিষ্টেঞ্চ বেক কৰোঁতে আপোনাৰ গাড়ীখনৰ কোনো ধৰণৰ ডিষ্টেঞ্চ অসুবিধা নাপায় এয়াৰ কণ্ডিশ্যন আপোনাৰ মানে কি ইকো এয়াৰ এইটো লাগি আছে আপোনাৰ এয়াৰৰ কোনো প্ৰব্লেম নাই হাৱা পলিউশ্যনৰ প্ৰব্লেম আপুনি বহুত কম পাব BS6 ৰেঞ্জত এক্সপিয়াৰ টায়াৰ আপোনাৰ ইয়াতে লাগি আছে আৰু দাদা প্ৰাইচটো আপোনাৰ এৰাউণ্ড কিমান মান আহি যাব প্ৰাইচ আছে আপোনাৰ বৰ্তমান শ্ব'ৰুম প্ৰাইচ আছে 4,19,283 এইটো আপোনাৰ শ্ব'ৰুম প্ৰাইচ প্লাছ ডিছকাউণ্ট আছে 10,000 CX মডেলৰ আৰু আপোনালোকক ইয়াত কণ্টেক্ট কৰিলে পাই যাম আপোনাৰ কণ্টেক্ট নাম্বাৰটো দি দিম নাম্বাৰটো নিশ্চয় মই আপোনাক দি দিম ডেছক্ৰিপশ্যনত দি দিম কণ্টেক্ট নাম্বাৰটো দি দিব নিশ্চয় আপুনি 100% আপুনি ফেচিলিটি পাব এনি বাইচাইকেল টাটা অ'কে 4 চকাৰ পৰা 6 চকালৈকে LPT SCV মানে আপোনাৰ বাছ ছেগমেণ্টে হওক এম্বুলেঞ্চ ফেচিলিটি আপোনাৰ কেৰিং গোটেইখিনি আপুনি ফেচিলিটি পাব অ'কে থেংক ইউ দাদা আৰু দাদাই মানে আপোনালোকক ধুনীয়াকৈ গাড়ীখনৰ ফেচিলিটি বুজাই দিলে আৰু মই বেছিকৈ ক'ব নালাগে এতিয়া গাড়ীখনত উঠিম
তাৰপিছত আপোনালোকক চেনেলত লগ পাই আছোঁ ক'ৰ পৰা ক'লো আহিবলৈ আপুনি খানা হ'ব নেকি খানা আজি কি খানাত কি আছে ছাগলী আছে আৰু আপোনাৰ চিকেনো আছে দুটা আছে হাঁহো আছে নতুন গাড়ী নতুন খানা হেভি হ'ব তেতিয়াহ'লে ফুৰি আহোঁ পুৰা ফুৰাৰ কথা আছিল ৰাতিয়ে চাব পাৰে এখন ফুৰি আহোঁ আৰু এইখনত ফিচাৰ এটা কৈ দিছে এইখনত কিবা হ'লে লেপটপত গম পাই যাব চব তো গাইজ ভিডিঅ'টো কেনে পালে জনাব আৰু মই নাছিলোঁ কি হৈ যাব লগা হৈছিল আৰু আমাৰ খানাৰ চবটো হোৱা নহয় সেয়ে আপোনালোকে বেয়া নাপাব একো নাই ভিডিঅ'টো কেনে পালে জনাব আৰু যদি গাড়ীখন ল'ব খোজে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত গাড়ীখনৰ ডিলাৰৰ নাম্বাৰ দিয়া আছে আৰু আপোনালোকে যাই কিনে ল'ব পাৰে লোকেশ্যনো দিয়া আছে বহুত ধুনীয়া গাড়ী হয় আৰু কেনেকুৱা পালে জনাব তেতিয়াহ'লে বাই বাই আৰু আমি নেক্সট ঠাইত যাই আছোঁ আৰু কি চেলেঞ্জ কৰি আছোঁ আৰু আমি এটা ফুড চেলেঞ্জ কৰি আছোঁ আপোনালোকে নেক্সট ভিডিঅ'ত অৰ্ডাৰ দিয়া হৈ গৈছে আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব চাই থাকক বাই বাই